বিজেপি কিছুমান মানুহে শাস্ত্ৰৰ কথা মানে নে নামানে? বিজেপি কিছুমান নেতা কৰ্মীয়ে আপোনালোকে শাস্ত্ৰৰ কথা মানে নে নামানে? যদি মানে তেনেহ'লে শাস্ত্ৰতটো উল্লেখ আছে যে আপোনালোকৰ পিতৃ মাতৃক ভগৱান ৰূপে চাবলৈ কৈছে, ভগৱানৰ সদৃশ চাবলৈ কৈছে, তেওঁলোকক ভগৱানৰ দৰে গুৰুত্ব দিবলৈ কৈছে। তেনেস্থলত আপোনালোকে পিতৃ মাতৃৰ যেতিয়া ভুল দেখে, ভুলবিলাক আঙুলিয়াই দিয়ে, পিতৃ মাতৃক যেতিয়া ভুলবিলাকৰ পৰা সকীয়াই দিয়ে, তেনেস্থলত আপোনালোকে আপোনালোকৰ নৰেন্দ্ৰ মোদীৰ ভুলবিলাক কিয় আঙুলিয়াই দিব পৰা নাই? আচলতে আপোনালোকে অন্ধভক্তৰ এটা চৰিত্ৰ ৰূপায়ণ কৰি আছে, যিটোৰ যোগেদি আপোনালোকে কিছুমান সুবিধা লাভৰ কাৰণে চেষ্টা কৰি আছে, আৰু যি সুবিধা লাভে এখন সমাজক বিপদাপন্ন কৰি আছে। আমি ইয়াৰ দৰে মানুহবিলাকে বাঘৰ দৰে যিবিলাক চৰিত্ৰ ৰূপায়ণ কৰি আমি নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিবলৈ সাহস কৰিছোঁ নহয়, আপোনালোক কিন্তু তেনেস্থলত আমাৰ বাবে এইটো দেখিছেনে? এইটো কি? এইটো আপোনালোক